নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ এটা ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল আসাম সলিউশন চেনেলটোত আপোনালোকক বহুত বহুত স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম যোৱা মাহত যিটো টেটৰ এক্সাম হৈছিল অৰ্থাৎ টিচাৰ এলিজিবিলিটি টেষ্টৰ যিটো এক্সাম হৈছিল তাৰ ৰেজাল্ট ওচৰ চাপি আহি পৰিছে কাৰণ ইতিমধ্যে অফিচিয়েল নটিফিকেশ্যনত দি দিছে যে ৰেজাল্ট কেতিয়া দিব বুলি চাওক ইয়াতে মই আপোনালোকক দি আছোঁ যে কেতিয়া ৰেজাল্ট ঘোষণা কৰিব বুলি দি দিছে মই অফিচিয়েল নটিফিকেশ্যনটো আপোনালোক পঢ়ি শুনাই আছোঁ ইয়াতে চাওক কি দিছে দ্য ৰেজাল্ট অফ স্পেচিয়েল টেট অৰ্থাৎ টিচাৰ এলিজিবিলিটি টেষ্টৰ যিটো এল পি আৰু ইউ পি আৰ আছিল যিটো 6 শেডিউলৰ এৰিয়াছ অফ আসামত আছিল যিটো 2023 যিটো এক্সাম 30/4/2023 যিটো হৈ গ'ল তাৰ ৰেজাল্ট চাব পাৰি ইয়াতে 15 তাৰিখ পুৱা 11 বজাত দিব বুলি কৈছে চাব পাৰে ইয়াতে এভেইলেবল অনলাইন ফ্ৰম 11 AM অন 15/6/2023 অৰ্থাৎ এই মাহৰে 15 তাৰিখ দিব অৰ্থাৎ জুন মাহৰ 15 তাৰিখে দিব চাওক ইয়াতে আপোনালোকে ৰেজাল্ট চাবলৈ হ'লে কোনটো ৱেবছাইটত আপোনালোকে ৰেজাল্ট চাব পাৰিব ইয়াতে দি আছে দ্য কেণ্ডিডেট কেন ডাউনলোড দেয়াৰ স্ক'ৰ কাৰ্ড by logging in with their application nong or passport through the website so আপোনালোকে নিজৰ এপ্লিকেশ্যন নং আৰু পাছপৰ্টৰ থ্ৰুৱেদি আপোনালোকে তলত দিয়া আছে দুটা লিংক অৰ্থাৎ ৱেবছাইট সেই দুটা লিংক বা ৱেবছাইটৰ যোগেদি আপুনি আপোনাৰ যিটো টেটৰ ৰেজাল্ট আছে সেইটো চাব পাৰিব ইয়াতে দিয়া আছে www.ssa.assam.government.in আৰু এটা আছে www.sevaonline.org বুলি আপোনালোকে সিম্পলি গুগলত গৈ সাৰ্চ কৰক www.sevaonline.org বুলি তাতে সিম্পলি টেটৰ যিটো সাইট আছে তাতে আপোনালোকে ক্লিক কৰক তাতে আপোনাৰ এপ্লিকেশ্যন নং আৰু যিটো পাছপৰ্ট আছে হেতু দি আপুনি আপোনাৰ সিম্পলি আপুনি আপোনাৰ ৰেজাল্টটো চাব পাৰিব সো আজি ইখিনি আছিল আপোনাৰ নতুন আপডেট যদি চেনেল